অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে আজি থাপনেলখন চাই গমেই পাইছে ভিডিঅ'টো কিহৰ হ'ব। আৰু মানে কি আজি ৰবাব টেঙা খাম বুলি ভাবিছোঁ, যিহেতু এতিয়া আঘোণমহীয়া মানে পথাৰত এতিয়া চবেই বৰটেঙা খোৱাটো মানে ৰবাব টেঙা খোৱাটো মজাই বেলেগ। আৰু আমাৰ ফালে এবাৰ ধান নহ'লে তেওঁ মানে ভাবিছোঁ ৰবাব টেঙা ভিডিঅ' টেঙা বনাওঁ বুলি খোৱাৰ। আৰু আমাৰ পোৱালীকেইটাও আছে ওচৰতে, এহঁতৰ সৈতে খাম বুলি ভাবিছোঁ। আৰু যে ভিডিঅ'টোত কি খাম তোমালোকে কি খাবা? ৰবাব টেঙা খাব। আৰু ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। A few moments later. চাওকচোন কেনেকুৱা লাগিছে ভিউটো। এবাৰ ধান খেতি নাই কি কৰিব আৰু মাহে কৰিছে বোলে। এইবোৰ আমাৰ পোৱালীকেইটা হাই দি দে এতিয়া ৰবাব টেঙা মানে খাম আৰু দেখিছে কলপাত চলপাতে আনিছোঁ। আৰু এয়া নিমখ জলকীয়া দেখিছে আপোনালোকে, নিমখ জলকীয়া দেখিছে। ব'লক চাই থাককচোন ভিডিঅ'টো কেনেকুৱা পাই জনাব। হৈ গ'ল আৰু আমাৰ ঘৰৰ ওচৰৰে হয় পোৱালীকেইটা, বহুত ভালেই লাগে সিহঁতৰ সৈতে ধেমালি। চাই থাকক আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। আমাৰ এতিয়া ধুনীয়াকৈ দি দিলোঁ বেয়াটো, ৰ'দ চ'দ তেতিয়া নপৰে আৰু। চাই থাককচোন ভিডিঅ'টো কেনেকুৱা হয়। চ' গাইজ ফাইনেলি আমি ৰেডি কৰিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বচোন। এইকেইটা এনেকৈ দি দে, হাঁহ এটা দি দে। এনেকুৱা দৃশ্য দেখিলে মানে চবৰে চাগে সৰু কালটোলৈ মনত পৰি যায়, নহয়নে? আমিও এনেকৈ কৰিছিলোঁ এসময়ত, এতিয়াও ডাঙৰ হ'লোঁ। চব ভিডিঅ'টো চাই থাককচোন। কলপাত কেইখিলা কাটি লৈ পেলাই আৰু বৰটেঙাটো কাটিম। এয়া চাই থাককচোন ভিডিঅ'টো। এনেকুৱা দৃশ্য দেখিলে মানে চবৰে চাগে সৰু কালটোলৈ মনত পৰি যায়, নহয়নে? আমিও এনেকৈ কৰিছিলোঁ এসময়ত, এতিয়াও ডাঙৰ হ'লোঁ। চব ভিডিঅ'টো চাই থাককচোন। আমাৰ জানদা মহা ঐ ক'ত গৈছে? তৌ খাই যাবি বহ চাহ তই মোচন চাহ। আমাৰ বৰটেঙা কাটি আছে আৰু চব আপোনালোকে। দীপু তোমাৰ নামটো কি আছিলে কৈ দিয়া চবকে। নমস্কাৰ, তোৰ কৈ দিয়া নামটো। নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক বৰুৱা। নমস্কাৰ, মোৰ নাম শ্ৰী লিন্ন বৰুৱা। নমস্কাৰ, মোৰ নাম শ্ৰী তেজস্বী বৰুৱা। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাচুৰ্য বৰুৱা। নমস্কাৰ, মোৰ নাম শ্ৰী গংগা ঠাকুৰ। এয়া আমাৰ পোৱালীকেইটাৰ নাম সুধিলে আপোনালোকে। ভিডিঅ'টো মানে ভালকৈ অহা নাই, আপোনালোকে বেয়া নাপাব আৰু। গুচা সোনকালে কৰ, সোনকালে কৰ। কি গাইজ আমাৰ বৰটেঙা ৰেডি হৈ গ'ল চব। এতিয়া বৰটেঙা ৰেডি হৈ গ'ল, এতিয়া খাম আৰু। পালে গোটেই এতিয়া খাবি নাই? এতিয়া বৰটেঙা খাব এতিয়া সেইটো। আৰু ভাবিলোঁ ইহঁতৰ আজি দেওবাৰ এনেই আছে ঘৰতে, এতিয়া ইহঁতকেইটাকে লৈ আৰু বনাই দিওঁ। ওচৰে ভাইটি হয়, গোটেইকেইটা ভাইটিয়ে ওচৰে হয়।
আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাব এটা কমেণ্ট কৰি। এতিয়া বৰটেঙা হৈ গ'ল, খাব গোটেই সোপাই এতিয়া। চাই থাকক ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু ভিডিঅ'টো চাই থাকক দিয়া ভাল লাগে, কেনেকুৱা পাইছে ক'ব। ৰবাব টেঙা ৰেডি হৈ গ'ল, কলপাত চলপাত ইয়াত দি দিলোঁ চবকে ভাগ কৰি। এতিয়া খাই চাওঁ। এতিয়া মোৰ ভাগ এইটো আৰু মই অকণ খাই চাওঁ। খাই চাওঁ ইমান কেনেকুৱা হৈছে, খা ইমান খা খা ইমান খা কেনেকুৱা হৈছে কওক। কেনেকুৱা ইমান কেনেকুৱা কেনেকুৱা মজা হৈছে। লাওখন খাই কৈ কেনেকুৱা হৈছে কওক, কেনেকুৱা হৈছে কওক। ধুনীয়া হৈছে নাই? এইটো ধুনীয়া হৈছে বুলি কৈছে, এনেই ধুনীয়াই হ'ব। বৰটেঙা এইটো সময়ত খাবলৈ ভালেই ৰবাব টেঙা। মই অকণ খাই চাওঁ। মজা মজা হৈছে। হাতত দি দে আৰু হাতত দি দে চবেই, হাতত দি দে লাও এয়া চবেই হাতত দি দিয়ে চবেই। আৰু মোৰ চেনেলটো কি কৰিবলৈ কৈ দে, ছাবস্ক্ৰাইব কৰিব। ইমানখিনি আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে এটা লাইক কৰি দিব। আৰু ধামাকা ভ্লগ আহি আছে আৰু আপোনালোকে সদায় ছাপোৰ্ট কৰি থাকিব। আৰু আজি ভিডিঅ'টো যদি অকণমান হ'লেও ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।